আমি বৰ্তমান অকণমান আবেলি বেলা মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ। মোৰ লগত আহিছে স্বপ্না। এয়া এখন সেউজ ধাননি পথাৰ আপোনালোকে দেখা পাইছে, সুন্দৰ আমাৰ মাজুলীৰ পৰিৱেশ এইটো। আমি এটা নিম্নমান এটা ৰাস্তাৰে আহি আছোঁ, বৰ্তমান শিলগুটি পেলাই আছে। আমাৰ আজি স্বাধীনতাৰ পিছত আমাৰ পকীকৰণ হ'বলৈ গৈ আছে। আমি আহি আছোঁ। এয়া আমাৰ পিছফালে এখন পথাৰ আছে, দেখিছে আপোনালোকে কি সুন্দৰ পৰিৱেশ। বৰ্তমান ধাননি পথাৰত ধান ওলাইছে যদিও ধান পকা নাই। আমাৰ স্বপ্না কেমেৰা মুখলৈ বাৰে বাৰে আহিছে। অকণমান ওচৰৰ পৰা কিবা ক'ব নি? কোৱা। লাজু কি ক'ব? ঘূৰোঁ, আমি ঘূৰোঁ ব'লা। আপোনালোকক পৰিৱেশটো দেখাইছোঁ, জাষ্ট আমি খোজকাঢ়ি আছোঁ আৰু লগতে আপোনালোককো পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। মাজুলীৰ পৰিৱেশ এইটো। বৰ্তমান আমাৰ ৰাস্তা শিলগুটি পেলাই আছে, নিৰ্মীয়মাৰ ৰাস্তা। এইটো ৰাস্তা ঠিকাদাৰে কাম কৰি আছে বৰ্তমান। এইবাৰ আমাৰ ৰাইজে পকা ৰাস্তাৰ মুখ দেখিব স্বাধীনতা কালৰ পিছত। এখন সুন্দৰ ধাননি পথাৰ আপোনালোকে দেখিছে। আমি তাৰ কাষে কাষে মানে হাৱা খাই আছোঁ বৰ্তমান। এয়া স্বপ্না বৰ্তমান পূব মাজুলী কলেজত অধ্যয়ন কৰি আছে। ৰাস্তাৰ দুই কাষে দুখন পথাৰ। আপুনি যেনিয়ে চাই তেনিয়ে এটা সেউজ ধাননিহে দেখা পাব। গতিকে সকলোকে অকণমান মাজুলী পৰিৱেশটো দেখালোঁ আৰু কাইলৈ লক্ষী পূজা, সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনালোঁ।